না হিৰো না জিৰো, যোনে কষ্ট কৰে ইয়ে ফল পায়। আৰু পৰিৱেশটো ভাল থাকিব লাগে, ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল। আমাৰ বহুত দিন বড়োলেণ্ডত পৰিৱেশবিলাক বেয়া আছিলে। যোৱা 30-40টা বছৰ এটা আনচাৰ্টেনিটি, অনিশ্চয় এটা বিৰাজ কৰিছিলে। আৰু প্ৰথমতে হ'ল আণ্ডাৰগ্ৰাউণ্ড মুভমেণ্ট, য'ত পুলিচ মিলিটাৰী অপাৰেশ্যন, বিভিন্ন পৰিৱেশ, সেইটো মানে আমাৰ ইউথবিলাকৰ চাইক'লজিকেলি এফেক্ট কৰিছিলে। ইয়াৰ পিছত আহি আৰু আমাৰ মাজত কিছুমান মদ, ভাং, জুৱা, বেয়া বেয়া মানে হিংসাত্মক ঘটনাবিলাক হয়। আমাৰ ছাত্ৰ ছাত্ৰীৰ মনবিলাক অলপ এফেক্ট কৰিছিলে। কিন্তু যোৱা 2টা বছৰত খুব ভালকৈ আমি কাম কৰিব পাৰিছোঁ। আমাৰ ষ্টুডেণ্ট ইউনিয়নবিলাকো কাম কৰিছে, সাহিত্য সভাও কাম কৰিছে, চবেই ভালকৈ কাম কৰিব পাৰিছে। আৰু চৰকাৰীভাৱে আমাৰ ডিপাৰ্টমেণ্টেল যিটো আমাৰ বিষয়া আছে আৰু বহুত শিক্ষকক আমি এক্সচেঞ্জ প্ৰগ্ৰাম কৰিলোঁ। আমাৰ ভাৰতৰ যিবিলাক ৰাজ্য ভাল কৰি আছে তেখেতসকলৰ লগত এক্সচেঞ্জ প্ৰগ্ৰাম কৰিলোঁ। আমাৰ এডুকেশ্যন ডাইৰেক্টৰ ব্ৰহ্ম ডাঙৰীয়া, OSD নীলোৎপল ডাঙৰীয়া, OSD ভিক্টৰ ডাঙৰীয়া, চবেই মিলি পেলাই আৰম্ভণিৰ পৰাই বহুত কাম কৰিলে। আৰু ইয়াৰ লগতে যোৱা বছৰৰ পৰা আমি স্কুল এডাপশ্যন প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ, কাউন্সিলিং প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ। সেই প্ৰগ্ৰামবিলাকত আমি দেখিছোঁ যে টিচাৰসকলেও মানে ক'ৰবাত নহয় ক'ৰবাত এটা সমস্যাত পৰি আছিলে। যেতিয়া আমি এক্সচেঞ্জ প্ৰগ্ৰামবিলাক কৰিলোঁ, লাহে লাহেকৈ তেখেতসকলৰো কনফিডেঞ্চ বাঢ়ি গৈছে। আৰু চিৰাং জিলাৰ ক্ষেত্ৰত আজি ক'ব লাগিব, তেখেতসকলৰ আগৰ DC টমাৰ ডাঙৰীয়া আছিলে আৰু IS, তেখেতসকলে খুব মানে চিৰিয়াছলি কাম কৰিছে। আৰু আমাৰ তৰফৰ পৰা আমিও অলপ যিমান পাৰোঁ আমি সহায় কৰিছোঁ। গতিকে চিৰাং জিলা মুঠতে টপ 10ত থাকিব বুলি আমি আশা কৰিছিলোঁ, কিন্তু টপ হ'ব, এইটো আমাৰ কাৰণেও এটা মানে ভাল খবৰ। আৰু বাক্সা ডিষ্ট্ৰিক্ট যোৱাবাৰো বহুত তলত নাছিলে, এইবাৰো 4th পজিশ্যন পাইছে। কিন্তু কোকৰাঝাৰ আৰু ওদালগুৰি আমাৰ অলপ তলত আছে। আৰু এইবছৰ আমি তেখেতসকলৰ কাৰণে কাম কৰিম। 9-10ৰ কাৰণে আমি ইতিমধ্যে পলিচি বনাইছোঁ কাম কৰাৰ কাৰণে, 9-10ৰ ষ্টুডেণ্টসকলক মটিভেট কৰাৰ কাৰণে। আৰু এট দ্য ছেম টাইম যিসকলে গুণোৎসৱত C আৰু D কেটেগৰী পালে, D আমাৰ এই কি হয়, তেখেতসকলক লৈ পেলাই C আৰু D যিবিলাকে গ্ৰেড পালে তেখেতসকলক এডাপশ্যন কৰাৰ কাৰণে কুইকলি আমি পলিচি এটা কৰি আছোঁ। আৰু আজি ইয়াৰ ওপৰত আমি আলোচনা কৰিম। মই অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে যোৱা বছৰত প্ৰায় 3বাৰকৈ আহি পেলাই আমাৰ শিক্ষাৰ বহুত খবৰ লৈছে। কেইদিনমান আগতে আপোনালোকে দেখিছে C আৰু D গ্ৰেড পোৱা শিক্ষকসকলৰ SMCৰ লগত ইণ্টাৰেকশ্যন কৰাটো তেখেত আহিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ধন্যবাদ জনাওঁ, শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে আমাৰ শিক্ষাক লৈ পেলাই আৰু স্পেচিয়েলি চিৰাং জিলাক লৈ পেলাই বড়ো সাহিত্য সভাত আহোঁতে তেখেতে স্পেচিয়েলি কৈ গৈছিলে যে চিৰাং জিলাটো বেছি ফ'কাছ কৰিব লাগে। গতিকে মই চিৰাং জিলাৰ আমাৰ বিষয়াসকল, চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ SMC, SMDC, চিৰাং ডিষ্ট্ৰিক্টৰ শিক্ষকসকল সকলোলৈ মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু অনাগত দিনত আৰু বেছিকৈ ভাল কাম কৰিব মই সেইটো আশা কৰিছোঁ। আমাৰ বড়োলেণ্ডৰ চৰকাৰখনৰ চবচে প্ৰায়ৰিটিটো হ'ল এডুকেশ্যন। কাৰণ লাষ্ট মোৰ দেন 3 ডিকেডছ আমাৰ 2টা জেনেৰেশ্যন প্ৰায় অলমষ্ট আমাৰ লষ্ট হৈছে। সেই জেনেৰেশ্যন গেপটো যদি পূৰা কৰিব লাগে আমি বহুত কাম কৰিব লাগিব। সেইকাৰণে ফাউণ্ডেশ্যন লেভেলৰ পৰা আমি কাম কৰা আৰম্ভ কৰিছোঁ। টিচাৰ ট্ৰেইনিং, আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ লগত আমি MOU চাইন কৰিছোঁ, বহুত গ্ৰুপৰ লগত MOU চাইন কৰিছোঁ, ইউনিচেফৰ লগত MOU চাইন কৰিছোঁ। তেখেতসকলৰ লগত আমি কাম কৰা আৰম্ভ কৰি দিছোঁ। আৰু এট দি ছেম টাইম আমি UPSC, APSC, মেডিকেল, ইঞ্জিনিয়াৰিঙৰ কাৰণেও কোচিঙৰ কাৰণে আমি ৰেডি কৰিছোঁ। আৰু এট দি ছেম টাইম আমাৰ IITৰ কাৰণে ৰেডি কৰিছোঁ, প্ৰায় ITIৰ কাৰণেও আমি ৰেডি কৰি আছোঁ। গতিকে শিক্ষাৰ ক্ষেত্ৰত আমি কোনো এটা মানে দিশটো আমি বাদ দিব বিচৰা নাই। আমি টপ টু বটম সকলোকে লৈ আগবাঢ়ি যাব বিচাৰিছোঁ। গতিকে আজিৰ ৰিজাল্টটো সঁচাকৈ আমাক এনকাৰেজ কৰিছে। মই আশা ৰাখিছোঁ অনাগত দিনত আৰু ভালকৈ কৰিব পাৰিম। এইবাৰ মেডিকেলৰ যিজন 50জন ল'ৰা ছোৱালী চিলেক্ট হ'ল, তেখেতসকলৰ অহাকালিৰ পৰা কাউন্সিলিং আৰম্ভ হ'ব। আৰু ইয়াৰ পিছত তেখেতসকলে কোচিং কৰিবলৈ যাব। আৰু যিসকলে এই 50জনৰ বাদ পৰি গ'ল সেইসকলৰ ভিতৰতো অলপ মই স্ক্ৰুটিনি কৰিবলৈ কৈছোঁ। আৰু কেইজনমান পালে আমি ইন আদাৰ ৱে আমি হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু অহা বছৰ আমাৰ এইটো সকলো চিটৰ আমি বাঢ়াই দিম, কাৰণ মানৱ সম্পদ গঢ়াটোৱে এটা চৰকাৰৰ লক্ষ্য। গতিকে আজি 50জন ল'ৰা ছোৱালী পঢ়াইছোঁ, নেক্সট বছৰ আমি টাৰ্গেট কৰিম 100জন কৰি পঢ়াৰ কাৰণে। কাৰণ বড়োলেণ্ডত আমি যিখিনি গেপ সেইটো পূৰা কৰিব লাগিলে প্ৰত্যেক বছৰত কমচে কম 300 ডক্টৰ ওলাব লাগিব, 300 ইঞ্জিনিয়াৰ ওলাব লাগিব, 100 UPSC, 100 APSC ওলাব লাগিব, তেতিয়াহে আমাৰ গেপটো পূৰা হ'ব। আৰু সেইটো টাৰ্গেট লৈ পেলাই আমি কাম কৰি আছোঁ।
গতিকে মই আশা ৰাখিছোঁ যে আমি সফল হ'ম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো গাইডেন্স আৰু তেখেতৰ ছাপৰ্টত আমি এইখিনি কাম কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ।